নমস্কাৰ বন্ধু বান্ধৱীসকল, আলোড়ন এগ্ৰোৰ অন্যটি ভিডিঅ'লৈ আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছোঁ। আমি আজি বৰ্তমান আছোঁহি তিনিটিয়া গাঁও, লখিমপুৰ জিলাৰ নাৰায়ণপুৰ মৌজাৰ আমি তিনিটিয়া গাঁও নামৰ এখন গাঁৱত আছোঁহি। এজন ব্যক্তিক লগ ধৰোঁ। আহক আমি চাওঁগৈ, তেওঁৰ ফাৰ্ম এখন আছে। ফাৰ্মখন কেনেকুৱানো, অলপ কিনকিনীয়া বৰষুণ দি আছে, তথাপিও আমি উপায় নাই, ভিডিঅ'টো কৰিবই লাগিব যিহেতু। গতিকে আহক। পোনে পোনে আমি যাব বিচাৰিছোঁ যুৱকজনৰ ওচৰলৈ। তেওঁ কেনেকৈ পালন কৰিছে গাহৰি, গতিকে তেওঁ নিজ মুখেৰে ক'ব। আমি তেওঁৰ ওচৰলৈ যাওঁ। নমস্কাৰ। হয়, আপোনাৰ নাম আৰু ঠিকনা জনাব। নমস্কাৰ, মোৰ নামটো শ্ৰী মুনীন্দ্ৰ গগৈ। এনেই নাম গাঁৱত মোক মেনেজাৰ বুলি জানে। আৰু লখিমপুৰ ডিষ্ট্ৰিক্ট নাৰায়ণপুৰ তিনিটিয়া গাঁৱত আমাৰ ঘৰ। গতিকে মই এজন সামান্য গাহৰি পালক হিচাপে গাহৰি ফাৰ্ম এখন আৰম্ভ কৰিছোঁ। এইটো কনচেপ্টটো আপুনি ক'ৰ পৰা পালে? দাদা, প্ৰথমতে মই ইউটিউব চেনেল চাইছিলোঁ, আৰু লগতে মোৰ একান্ত হেঁপাহ আছিলে মানে এখন ফাৰ্ম কৰা, গাহৰি পালন কৰিবৰ কাৰণে। সেই ইউটিউব চাই পেলাই মই তাৰ পৰাও অলপ আহি ল'লোঁ, আৰু লগতে নিজৰ হেঁপাহটো মানে আপোনাৰ পোৱাবৰ কাৰণে ফাৰ্মখন আৰম্ভ কৰিছোঁ। বনাওঁতে কিমান খৰচ কৰিছিলে আৰু পোৱালি কেইটাৰ পৰা আৰম্ভ কৰিছিলে আপুনি? হয়, প্ৰথমতে মই 5টা পোৱালিৰ পৰা আৰম্ভ কৰিছিলোঁ। আৰু ফাৰ্মখন আপোনাৰ টোটেল খৰচ, দুখন ফাৰ্ম দুটা ঘৰ বনাই পেলাই আপোনাৰ প্ৰায় 3 লাখ মান টকা খৰচ হৈছিলে। আনোতে কিমান খৰচ হৈছিলে আৰু ইয়াত কি প্ৰজাতি আপুনি এতিয়া বৰ্তমান পুহি আছে? পোৱালি মই প্ৰথমতে 5টা আনিছিলোঁ, ইয়ৰ্কশ্বায়াৰ, পিয়ৰ ইয়ৰ্কশ্বায়াৰ আনিছিলোঁ। আৰু আপোনাৰ খৰচটো এটা পোৱালিত 6,500 আছিলে তেতিয়া। আৰু এতিয়া আপোনাৰ আৰু কেইবাটা জাতো আছে আমাৰ ইয়াত প্ৰজাতি। কি জাত আছে জনাবচোন। ইয়ৰ্কশ্বায়াৰ আছে, ডিৰক আছে, আপোনাৰ ঘুঙুৰু আছে, আৰু ডিৰক আৰু ইয়ৰ্কশ্বায়াৰৰ ক্ৰছ আছে। হয়, ক্ৰছ মানে ইয়াতে কৰে নে? নাই, ক্ৰছ কৰাইছোঁ মই, জাষ্ট কৰাইছোঁ, নিজৰ ফাৰ্মতে কৰাইছে? ফাৰ্মতে কৰাইছোঁ, হয়। পোৱালিৰ সৈতে ডাঙৰ মিলি কিমানটা আছে আৰু ইয়াত দানা কিমান লাগে? টোটেল দানা কিমান লাগে এদিনত? আপোনাৰ এতিয়া মোৰ টোটেল আছে আপোনাৰ 27, আৰু আপোনাৰ দিনত দানা আমি ৰেডিমেডো দিওঁ, প্লাছ নিজে তৈয়াৰ কৰিবলৈ দিয়া হয়। কচু পচলা চাউল এনেকৈ দি পেলাই বনোৱা হয়, আৰু লগতে তাৰ লগত সময় পৰ্যায় হিচাপে আপুনি ৰেডিমেড দানাও দিওঁ। এতিয়া 27টাত কিমান টকাৰ দানা লাগে এদিনত, হিচাপটো আছেনে? অৱশ্যে সেইটো হিচাপ নাই, কিন্তু মাহেকত কিমান লাগে সেইটো হিচাপ আছে। সেইটোকে জনাওক। সেইটো আপোনাৰ 35,000 মান লাগে, কিনা দানা সহ। আৰু 27টাত? 27টাত, হয়, 27টা। এতিয়া পোৱালি কিমানটা আছে? পোৱালি আপোনাৰ 10টা পোৱালি আছে, বাকী আপোনাৰ 10টা হ'লে এইফালে 17টা আপোনাৰ ডাঙৰ আছে। আৰু পশু চিকিৎসক সহায় লয়নে আপুনি? হয়, আছে, পশু চিকিৎসকৰ সহায় আছে মোৰ। আপোনাৰ ভেটেনাৰী ডিপাৰ্টমেণ্টৰ প্ৰায় 2-3জন ব্যক্তি আছে। গাহৰি ফাৰ্মখনত কিমান সময় দিয়ে? লগতে ইয়াৰ ধৰক চাফ চিকুণতা আপুনি অকলেই কৰেনে লগত কোনোবা সহায়ক হিচাপে থাকে? আৰু ইয়াৰ যিখিনি মানে মল মূত্ৰ সেইখিনি আপুনি কেনেধৰণে ক'ত পেলায়? এনেকৈ আপোনাৰ ধৰি লওক ফাৰ্মখনত মোৰ ঘৰৰ মোৰ মিছেছ আছে, আৰু মোৰ ল'ৰা আছে, আৰু লগতে ময়ো যি থাকোঁ। টাইম বুলিবলৈ মানে ৰাতিপুৱা দানা দিয়া টাইমটো লাগে 9টা বজাত, আৰু আপোনাৰ আবেলি 4টা বজাত দানা দিওঁ। দানা দি কৰি আপোনাৰ চাফ চিকুণ কৰোঁ, আৰু তাৰ মল মূত্ৰখিনি আপোনাৰ পকা ড্ৰেন দি পেলাই বনাই পেলাই আপোনাৰ ফিচাৰীত দিয়া হৈছে। ফিচাৰীত মাছ পুহি ৰখা হৈছে, গতিকে ইয়াৰ মল মূত্ৰৰ পৰা আপোনাৰ ফিচাৰীও মাছৰ পৰাও পোৱা হ'ব। গতিকে মল মূত্ৰখিনি মানে আউটত নপৰে, সেই ফিচাৰীতে পৰেগৈ গৈ। এয়া হ'ল আপোনাৰ ইয়ৰ্কশ্বায়াৰ প্ৰজাতি, আৰু সেয়াও ইয়ৰ্কশ্বায়াৰ। আৰু ইয়ৰ্কশ্বায়াৰ আৰু লোকেল ক্ৰছ এজনী আছে, সেই তাতে গাভিনী হৈ আছে। ইয়াত আপোনাৰ প্ৰায় 3জনীমান গাহৰি গাভিনী হৈ আছে। 3জনী গাহৰি প্ৰায় গাভিনী হৈ আছে। এইকেইজনী আপোনাৰ জানুৱাৰীত মানে তেখেতলোকৰ পোৱালি প্ৰডাকশ্যন হ'ব। এই জানুৱাৰীত 3গৰাকী হৈ আছে এইটো ৰুমত। আৰু আপোনালোকে চাই আহক, এইপিনে যাওক,
ইয়াত আছে আপোনাৰ ঘুংগুৰু পোৱালি আছে, ঘুংগুৰু পোৱালি দুটা আছে, ইয়কচাই পোৱালি আছে, ইয়কচাই আৰু আপোনাৰ ইয়কচাইৰ লগতে ডিয়কৰ ক্ৰছো আছে ইয়াতে। এইটো ছেকেণ্ড বেষ্টৰ কাৰণে মই প্ৰিপেৰেশ্যন কৰি আছোঁ এয়া। আৰু আপুনি এইফালে চাব পাৰে, এইফালে আপোনাৰ ইয়কচাই পিয়ৰ ব্ৰিড আছে, এইটো বৰ, এইটো বৰ আছে আপোনাৰ ইয়কচাই পিয়ৰ ব্ৰিডৰ। আৰু এইফালে আহক, এইটো হ'ল ডিয়কৰ বৰ। এইটো আপোনাৰ ইয়াৰ 6 মাহ হোৱা নাই, 5.5 মাহমান হৈছে, এতিয়া মিনিমাম 80 kg মান হ'বই। আৰু এইফালে আহক, এয়া আপোনাৰ পোৱালি দিছে আপোনাৰ আজি 10 দিন হৈছে পোৱালি দিয়া, ঘুংগুৰু ইয়কচাই আৰু ঘুংগুৰু ক্ৰছ, পোৱালি 10টা সেয়া চুকত শুই আছে, এটি মৌলৰ পোৱালি। আহক, আৰু ইয়াত আছে আপোনাৰ ইয়কচাই আৰু ডিয়কৰ ক্ৰছ, দুজনী গাভিনী হৈ আছে। জানুৱাৰী মাঘৰ লাষ্টত, পুহৰ লাষ্টত আৰু মাঘৰ ফাৰ্ষ্টত একেলগে পোৱালি দিব। যুৱ প্ৰজন্মক কিবা ক'ব নেকি, বাৰ্তা দিব নেকি? হয়, ধৰি লওক ফাৰ্মখন আপোনালোকে যিসকল ব্যক্তিয়ে মানে উৎসাহ আছে, যাৰ মানে প্ৰেৰণা আছে বোলে মই ফাৰ্ম এখন কৰিব বিচাৰোঁ, তেখেতলোকে নিশ্চয় স্বাৱলম্বী হ'ব পাৰিব। একেহে টাইমটো দিব নালাগে। মই তাৰ ফাৰ্মৰ উপৰিও মই নিজেই ব্যৱসায় কৰোঁ, চাহপাতৰ ব্যৱসায়। মই ৰাতিপুৱা 9টা বজাত দানা পানী দিলোঁ, আবেলি 4টা বজাত দানা পানী দিলোঁ। দিয়াৰ পাছত মই আকৌ চাহপাত কৰিবলৈ যাব পাৰোঁ, চাহপাত দিবলৈ যাব পাৰোঁ, হ'লচেল চাহপাত দিওঁ। গতিকে অকল ফাৰ্মখনতে মানুহটো বিজি হৈ থাকিব নালাগে। গতিকে উঠি অহা প্ৰজন্ম, নতুন প্ৰজন্ম যিসকল যুৱকে আপোনাৰ এই ফাৰ্ম কৰিম বুলি ভাবিছে, তেখেতলোকে নিশ্চয় কৰিব পাৰিব। একগ্ৰতাটো লাগিব, আৰু আপোনাৰ একগ্ৰতা যেতিয়া যাৰ থাকিব, বিশ্বাস যাৰ থাকিব, সি নিশ্চয় তেখেতলোকে আপোনাৰ ফাৰ্ম কৰিব পাৰিব।